Hello guys, welcome back to my YouTube channel Narendra Akhom. আজি ভিডিওটো বহুতো স্পেশাল হ'ব গৈ আছে কাৰণ আজি মই কৈ আছো দীপৰ বিল ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো নতুনকৈ আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো চাই ভাল পায় প্লিজ এটা লাইক কৰি দিব কাৰণ আজি এতিয়া দীপৰ বিল গৈ আছো এটো সাক বেক সেক পুৰা পেকিং কৰি লৈছো আৰু তাৰ পাছত আপোনালোকক দেখাইছো দীপৰ বিলখন তেন্তে ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক ফাইনালি আহি ৰাস্তা পাবহি হলো হাইৱে এতিয়া হাইৱে পামগে আৰু সো ভিডিওটো চাই থাকক আজি পুৰা ভাল লাগিব মানে দীপৰ বিল মানে আগতে মই মানে নামটোহে শুনিছিলো আজিলৈকে দেখিয়ে পোৱা নাই আজিতো প্ৰথম দেখিম আৰু মানে কয় আৰু বহুত ভাল লাগে তাত গৈ দীপৰ বিলৰ পাৰত বহি সো ময়ো আজি সেই আমেজটো ল'ম কেনেকুৱা লাগে দীপৰ বিলৰ পাৰত বহি সো খুবেই ভাল লাগে বুলি কৈছে লগৰবিলাকে কৈছে মানে আগতে সো সিহঁতে আহি কয় মানে দীপৰ বিলত গৈ বহুত ভাল লাগে একদম ধুনীয়া লাগে সো মোৰো মানে শুনিয়ে একদম যাওঁ লাগে আৰু মই দেখি পোৱা নাই এই কিতাপ পত্ৰ পঢ়োতে পাইছোঁ আৰু তাত বোলে বহুতো মানে কিবা বিভিন্ন প্ৰজাতিৰ চৰাই পোৱা যায় বুলি কৈছে জানো শুনিছোঁ আৰু চৰাই পোৱা যায় সো চাওঁচোন আছেনে নাই সেই চৰাইবিলাক সো গৈ চাওঁ কি বা হয় সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক এতিয়া মই ওলাই আহিলোঁ আৰু এইটোৱে এইফালে হাইৱে পালোহি আৰু হাইৱেৰ পৰা এতিয়া মানে মই গাড়ীত যাম মানে মোৰ কোনো বাইক চাইক নাইতো ইয়াত আৰু মানে এতিয়া সেইকাৰণে গাড়ীতে যাম বাছত যাম বুলি ভাবিছোঁ সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক এতিয়া হাইৱেটো পাৰ হৈ লওঁ এতিয়া পাৰ হৈ ল'লোঁ সো এতিয়া চাই থাকক গাড়ীলৈ ৰ'ব লাগিব অলপ দেৰি সো ফাইনেলি গাইছ এতিয়া দীপৰ বিলৰ বাবে ৰাওনা হ'লোঁ আৰু এতিয়া দীপৰ বিলখন চাওঁগৈ কিমান দ এইডোখৰ কি জেগা বুলি কয় JB ৰুট VIP ৰুট এইডোখৰ গুৱাহাটী VIP ৰুট সো এতিয়া আমি কোনফালে হয় উলুবাৰী হৈ যাম ন এতিয়া আমি উলুবাৰী হৈ যাম বোলে মই গুৱাহাটী বৰ ভালকৈ নাজানো আচলতে আমি যিখন মানে দীপৰ বিল গৈ আছোঁ দীপৰ বিলখন মানে আমাৰ গুৱাহাটীৰ দক্ষিণ পশ্চিমত অৱস্থিত আৰু মানে এই দীপৰ বিলখন মানে মই জনাত মানে ইতিহাসৰ মতে 1950 চনৰ ভূমিকম্পত মানে এটা পাহাৰ মানে একেবাৰে ডুব গৈ মানে সৃষ্টি হৈছিল বুলি কোৱা হয় আৰু দীপৰ বিলক মানে এইটো কি কয় চৰাই সংৰক্ষিত এলেকা বুলিও কোৱা হয় দীপৰ বিলক মানে বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলে মানে ইয়াক চৰাই সংৰক্ষিত অঞ্চল হিচাপে স্বীকৃতি প্ৰদান কৰিছে আৰু মানে দীপৰ বিলখন প্ৰায় মানে 4000 কিলোমিটাৰ আগুৰি আছে আৰু ইয়াত বহুত দ আছে ক'ৰবাত বামো আছে চ' গৈ চাওঁচোন কেনেকুৱা চ' ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক আপোনালোকক গোটেই দীপৰ বিলৰ কথা আৰু দীপৰ বিলখন দেখাই আছোঁ চ' ভিডিওটোৰ লগত জড়িত হৈ থাকক স্কিপ নকৰিব চাই থাকক শেষলৈকে ফাইনেলি গাইছ আহি দীপৰ বিল পাবলৈ হৈছোহি আৰু বেছি দূৰ নাই মানে তামাম গৰম গুৱাহাটীত জানেনে আমাৰ তাৰ নিচিনা নহয় আমাৰতো ধেমাজিত বহুতো ঠাণ্ডা মানে ইমানো গৰম নহয় মানে কাৰণ পাহাৰটো ওচৰত আছেতো আৰু তাতে মানে অলপ নদী চদী আছে চ' ইমান ঠাণ্ডা বতাহ আহি থাকে ইয়াত একদম গৰম মানে আৰু ট্ৰেফিকত ফচিলে হ'লে আৰু একদম মানে মূৰ চুৰ গৰম হৈ যায়গৈ মানে ইমানেই গৰম একদম মানে ক'বলৈ বাকী নাই তাতে চাওক কেনেকুৱা ৰ'দ দিছে আজি কিন্তু দীপৰ বিলৰ পাৰত ঠাণ্ডা বোলে একদম ঠাণ্ডা বতাহ মাৰি থাকে বোলে তাতে সেইকাৰণে বহি অলপ আৰামটো ল'ব লাগিব আৰু ইয়াত কিন্তু একদম যাব নোৱাৰি একদম মানে ঘাম চাম ওলাই গৈছেগৈ চ' গাড়ীত উঠিবই নোৱাৰি আৰু আমাৰ গাড়ীখন ইমান VIP নহয় মানে AC আছে বুলি ক'বলৈ চ' একদম গেলা গৰমটো খাই গৈছোঁ আৰু ভাবিছোঁ মানে ইয়াৰ পৰা মেঘালয়লৈ বেছি দূৰ নহয় বোলে 100 কিলোমিটাৰ হয় মেঘালয় গৈ আহিম নেকি বুলি একদম মেঘালয়ত বোলে এতিয়া গৈ বহুত ভাল লাগে মানে চেৰাপুঞ্জী যাম বুলি ভাবি আছোঁ মানে মনতে ভাবিছোঁ আৰু কি হয় নাজানো আৰু ভবা কথা তো সিদ্ধি নহয় বুলি কৈছোঁ
তথাপিও আশা এটা কৰিছোঁ। ইয়াতে এতিয়া আমি তেলটো সুমিয়াই লওঁ আৰু তেলটো সুমিয়াই পিনে আমি আৰু যাত্ৰাটো পুনৰ আৰম্ভ কৰিম আৰু মানে গাড়ীখনত তেলটো সুমিয়াই লওঁ। পূৰা গাড়ী ভিৰ লাগি আছে চাওক। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমি এতিয়া তেলটো সুমিয়াই লওঁ। বহুত গাড়ী লাইন লাগি আছে, বহুত টাইম লাগিব। এতিয়া তেল মানে ইয়াতে বহুত ভিৰ। চ' এতিয়া তেলটো সুমিয়াবলৈ আমি ৰৈ আছোঁ আৰু এতিয়া কিমান দেৰি লাগে চাব নেকি? কিমান গাড়ী লাগি আছে এইবিলাক, মানে কমেও 10-12খন গাড়ী এতিয়া লাগি আছে তেল সুমিয়াবলৈ পূৰা। চ' তেলটো সুমিয়াই লওঁ। ফাইনেলি গাইজ আমি এতিয়া তেলটো সুমিয়াই মেলি ওলালোঁ আৰু একদম চাওক। এইটো এতিয়া মানে VIP অভাৰ ব্ৰিজ হয়। এতিয়া আমি VIP অভাৰ ব্ৰিজ পাইছোঁ। ইয়াৰ পৰা আৰু 6-7 কিলোমিটাৰ গ'লে আমি দীপৰ বিল পাই যাম আৰু। চ' চাই থাকক। ময়ো বহুত এক্সাইটেড হৈ আছোঁ আজি মানে দীপৰ বিলখন চাবলৈ পাম। আগতে দেখি পোৱা নাই ন, আজি প্ৰথমবাৰ দেখিম। আৰু তোৰ জানেই দীপৰ বিল কিমান বিখ্যাত আমাৰ অসমত। ত' চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। আছে দীপৰ বিলৰ পাৰত। এইখনে হৈছে দীপৰ বিল। ফাৰ্ষ্ট টাইম আহিছোঁ আজি। ফটো উঠিবলৈ একদম মজা হৈ আছে মানে একদম আজি বহুত ধুনীয়া কথা। কি দাদা মাছ মাৰিব যাব নেকি? জাল মাৰিব যাব নি? মাছ কিমান পায় এনেই? কিমান কেজিমান পায়? 700-800 টকামান মাছ পায়। কিহৰ পৰা মাছ মাৰিব আপুনি? কিহৰ পৰা মাৰে মাছ আপুনি? খিৰালি লাঙি জাল নে খিৰালি জাল? লাঙি জাল। ইয়াত কিমান দ? বহুত দ ন? ইয়াত কি ঘৰিয়াল আছে বুলি কোৱা হয় জানো? হে কি ডাঙৰ ডাঙৰ মাছ পায় নাই? পায়। এনে কি ইমান ডাঙৰ মাছ পায়? কিমান কিলোলৈকে পায়? 6-7 কিলোলৈকে পায়। কি মাছ এইবিলাক? শাল মাছ? বা বহুত মাছ মাৰে ন ইয়াত মানুহে? ইয়াত লোকেল মানুহবিলাকে মাৰিব পাৰে নে বাহিৰৰ মানুহ আহি মাৰিব পাৰে? ইয়াত মাছ মৰা মানুহ আমি আহি ইয়াত মাছ মাৰিব পাৰিম না জাল লৈ? পাৰে। গালি নিদিয়ে ন? ফৰেষ্টে একো নকৰে ন? ফৰেষ্ট নাই। চ' চাওক পূৰা ইয়াত 1200 ঘৰতকৈ মানে অধিক মানুহ ইয়াত মাছ মাৰি মানে খাই আছে। এখন বিলতে মানে জীৱিকা মানে ইহঁতে মাছ মাৰিয়ে চলি থাকে। পায় বোলে 700-800 টকা এদিনত। দে 700-800 টকা হ'লে মাহত কিমান 3-7 গুণ 21,000 দৰমহা ইয়াৰ। না তেল সুমিয়াব লাগে না অসমত, কি কৰিব লাগে একদম বিন্দাছ। সেইখন চাওক গ'ল আৰু এতিয়া মাছ মাৰিব। চ' এইখনে দীপৰ বিল। যাওক আৰু আজি টাইমটো ইমান নাই। বেলেগ নাহিলে একদম ময়ো ভাবিছোঁ মানে এনেকুৱা নাৱতে উঠি মানে এনেকুৱা নাওখনত এখন ডুবিয়েই যাব নেকি, গৈ চাওঁচোন। কৃষ্ণ এই পূৰা ভয় লাগিছে মোৰ। হেলকনি আহিছে, ডুব খাই গ'লেহে জমিব। আচ্ছা এই পূৰা হেলিছে, মোৰ যাব ভয় লাগিছে। এনেকুৱা নাওবিলাকতে মানে ইহঁতে এইডালহে বতাহ এখন বান্ধি থৈ দিছে, বা এখন নাযায়গৈ, বা এইডাল ৰছীহে বান্ধি থৈ দিছে। চ' এখন নাযায়। এখন চাওক কিমান ডাঙৰ বিল ইয়াত, কিমান ডাঙৰ, কিমান মাটি আগুৰি আছে নাজানো। এই ইয়াত চৰাই, মই কিতাপত পোৱা মতে বহুত ধৰণৰ প্ৰজাতিৰ চৰাই থাকে বুলি কয়। ক'ত ইয়াত সেইজনী চৰাই দেখি পোৱা নাই মই।
চাওক চ' এইখনেই দীপৰ বিল গাইছ আজি ভিডিঅ'টো ইমানেই মানে এইখনেই দীপৰ বিল চ' আহিলোঁ আৰু দেখি পোৱা নাছিলোঁ চ' আজি চাই গ'লোহি পূৰা গৰম বহুত ৰ'দ দিছে আৰু চাৰ কিমান মানে ঢৌ আহি থাকে হেলকনি একদম সৰু সৰু ঢৌবিলাক আহি পূৰা হিলাই থাকে নাও চ' একদম তাৰ লাগে আমি মানে আহোঁতে ইটোৰ পৰা আহি চাই আহিলোঁ এতিয়া যাওঁতে এইটোৰ পৰা এনেকৈ আহিছোঁ মানে একবাৰ ঘূৰি দিলোঁ আৰু বিলখন চ' বাই বাই